নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিকি আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ইউটিউব চেনেলটো আপোনালোকে সকলোৱে মৰমেৰে আদৰি লয় যেন তাৰে কামনাই ভিডিঅ'টি আগবঢ়াব বিচাৰিছোঁ। চাওঁচোন আহক। তো আমি গৈ আছোঁ এতিয়া ঢকুৱাখানালৈ, যিহেতু মোৰ দাদা বিয়া ছোৱালী আনিবলৈ গৈ আছোঁ। তো ছোৱালী আনিবলৈ গ'লেতো জানেই কিমান ভাল লাগে আৰু কিমান ফূৰ্তি লাগে, বাকী সকলোৱে কিমান ফূৰ্তি কৰিছে চাওকচোন। মই ফূৰ্তি কৰা নাই, যিহেতু মোৰ হাজবেণ্ডৰ গাটো অলপ বেয়া, ছাইডতে বহি আছে তেওঁ। তো সেইকাৰণে জোৰ জবস্তি নিয়া হ'ল, মোৰো মনটো ভাল লগা নাই দিয়কচোন, সেইকাৰণে মই ইমান ফূৰ্তি কৰা নাই। ভিডিঅ'কে কৰিলোঁ আপোনালোকক দেখাম বুলি। আহি আমি পাই গ'লোহি বগীবিল দলং। তো বগীবিল দলং পাৰ হ'বলৈ হৈছে আৰু কইনাঘৰো পাবলৈহি হৈছে। তো এয়া আহি পালোহি আমি কইনাঘৰ। ইমানেই ভাগৰ লাগিছে নহয়, মানে আপোনালোকক ক'ম কি, ইমান দূৰ ৰাস্তা। আমি 1টা বজাতে ওলাইছিলোঁ, এয়া 6টা বজাত পাইছোঁহি। দৰা আদৰি আছে সকলোৱে মিলি ফূৰ্তিতে, ভালেই লাগিছে চবেই। ইমান চাওকচোন কেনেকুৱা ফূৰ্তি কৰিছে। ফাইনেলি আহি চৰবত খাই লৈ খানাত বহিছোঁ খাবলৈ, আৰু মানে ভোক লাগি আছে, সেইকাৰণে ভাবিলোঁ ভাতটো খাই লওঁ। তো আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, যিহেতু মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।